ইছৰাম আৰে ঐ লঠু আৰে বৰষুণ পৰি গ'ল ৰে চেলা খেলিম বুলি ভাবিছিলো চেলা বৰষুণে চব নষ্ট কৰি দিলে ৰে চেলা বতৰৰ পৰা একো কৰিব নোৱাৰি ৰে আৰে ভালো আৰে ভাত কি দি খালি ৰে স্কুলতে খালো ৰে দালি ভাত আৰে লঠু তুই কি দি খালি ৰে মাছেদি খালো ৰে হে তোহতৰ স্কুল বে কি মাছ বি দিয়া নেকি নাই মই ঘৰতে খাই আহিছো কিয় তোহতৰ স্কুল মে আজি ভাত নিদিলে নেকি ৰে দিছে কিন্তু মই স্কুলত খোৱা ভাত নাই আৰে কি কাৰণে নাখাও বে ভাতৰ ইডাল পোক ওলাই আৰে বে মই এই কথাটো তোকা পৰামৰ্শ এটা ল'ম বুলি ভাবিয়ে আছিলো মোৰ ভাতত কেইবাদিনো পোক পাইছো কেইবাদিনো কাউৰী কণীও পাইছো আৰু কেইবাদিনো ডাঙৰ ডাঙৰ বগা পোকো পাইছো তোহতক স্কুল মে কি বাৰে কি খুৱাই বে মঙ্গলবাৰ খিচিৰি বুধবাৰ কণী বাকি গোটেইকেইদিন দালি ভাত কণী ভাত বুলিতো কি কবি আলমেট বনাই দালি থাকি দে যা বাগত দি পৰে আরে কাক দুখ দিবি রে আরে जितना পয়সা আহিব উতনা হে খুৱাব আরে মাস্টার কো দুখ দি কিবা লাভ আছে নেকি রে বে ঠিক কৈছ আরে তুহতি একটা কথা জানো কি নাই রে আরে সরকার সিলেবাস মে লিখিছে আরে লৰা ছোৱালী সুষম আহাৰ খাব লাগে রে হ্যাঁ তুহুত দুটাই কবে আরে খুদা খুদা দালি ভাত কি সুষম আহাৰ নেকি রে হয় দে কথাটো ঠিকেই কৈছ अरे खुदा खुदा डाले भात उसमें भी भात से भूख बाहिर होए रे अरे सरकारे कहिसे सिलेबास में बोले एकटा लरा सुषम आहार नाखाले तार शारीरिक विकास নহয় तार मानसिक विकास নহয় সঁচা কথা বে সঁচা কথা अरे शारीरिक विकास के लिए मानसिक विकास के लिए प्रोटीन লাগিব चल ভিটামিন লাগিব চল সরকারে কহিছে আরে তুহুটি কবে এই খুদা খুদা দালি ভাত মে প্রোটিন আছে আরে ভিটামিন আছে আরে মানসিক শক্তি বাহিব আরে তাই শরীৰৰ শক্তি বাহিব রে আরে তেলছ তুই কিন্তু দূৰদৰ্শিতা মানিছো বলো ঠিক কৈছ বে তেলছ তোক চেলুট দিছো চলা শারীরিক বিকাশ নহলে মানসিক বিকাশ নহলে তুহুটি কি ডক্টর ইঞ্জিনিয়ার হবি রে চলো সাইন্টিস্টৰ দৰে ডাঙৰ ডাঙৰ চাকৰিটো বাদেই দিছো ৰে বে চকু মেল খুৱাই দিল একদম ঠিক কৈছ বে আরে তুহুটিটো জানো রে ধনী ধনী মানুহে কি কৰিছে ৰে নিজৰ ল'ৰা ছোৱালীকো প্ৰাইভেট স্কুল মে দি দিছে ৰে আরে সিহঁতৰ টাকা আছে ৰে আরে টাকাৰ জোৰমে সিহঁতৰ ল'ৰা ছোৱালীক ডক্টৰ বনাই দিছে ইঞ্জিনিয়াৰ বনাই দিছে আৰু আমাৰ গৰীব ফচি গৈছো ৰে ফচি গৈছো আরে जहाँ भी देखिबी अरे सकलोए निजर निजर लड़ा छाली को प्राइवेट स्कूल में डाली दिसे रे अरे सरकारी स्कूल में आमी गरीब बुर फसी गयो रे आमार नसीबे खराब आछे रे अरे सरकारी स्कूल में हाहाकार मची गयेछे रे अरे लड़ा छालिए नै अरे दुई तिनिटा स्कूल एमालगेमेशन करि दिसे रे एकटा करि दिसे अरे लड़ा छाली नै कि करिब হয় বে তেলছ এনেকে হলে আমাৰ ভৱিষ্যত কি হ'ব বে হয় বে তেলছ এনেকে হলে আমি কি হ'মগো কি হবি আৰু সরকারের আঙুলিত নাচি থাকা কাঠপুতলি তোরে একটা একটা ভূতার হবি গো খেলা ভূত মারি থাক আমি সরকারক আহ্বান জনাইছো আমাৰ মিড ডে মিলটো সুষম আহাৰলৈ পৰিৱৰ্তন কৰি আমাৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰক কিবা কৰা যায় এই আমাৰ চৰকাৰলৈ সৰল প্ৰাৰ্থনা লগতে আমাৰ এই ভিডিঅ'টো দৰ্শক ৰাইজে যদি লাগতিয়াল বুলি বিবেচনা কৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ প্ৰতিটো দুখীয়া ল'ৰা ছোৱালীয়ে জীৱন বাটত আগুৱাই যাবলৈ অনুপ্ৰেৰণা পাব ধন্যবাদ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নমস্কাৰ